আজি ফ্ৰেণ্ডছ টেং টেংকৈ ৰ'দটো ওলাইছে, অলপ গাও বেয়া, গতিকে স্কুলত গৈছে ল'ৰা ছোৱালী দুটাই, আনিব যোৱা নাই। আৰু ৰাতিপুৱা ময়ে থৈ আহিলোঁ, অলপকৈ খোজকাঢ়ি আৰু আধা বেটাৰীত থৈ আহিলোঁ। এতিয়া বাৰু বাপেকে যাব সিহঁতক আনিব। আজি শনিবাৰ হয়, 12টাতে ছুটি হ'ব, গতিকে মই পাৰিলে ময়ে গ'লোঁ হয়। পাপাকক আনিব দিব, বেয়া লাগে, পাপাকো এনেকুৱা মানুহ বৰ বেয়া লাগে, কিন্তু উপায় নাই। মোৰো অলপমান গাটো বেয়া হৈ আছে, আৰু গতিকে তেখেতকে অফিচৰ পৰা অলপ ওলাই আনিব দিলোঁ। অফিচ কৰি আধাতে আনিব দিলোঁ আৰু যাব। আৰু দুপৰীয়া ভাত খাব আহে, অলপ তেখেতৰো কষ্ট হয়, আৰু তেখেতেও ভাল মানুহ হ'লে কথা নাছিল, তেখেতেও অলপ শাৰীৰিকভাৱে অক্ষম। গতিকে আৰু এই গাড়ীখন চাওকচোন, স্কুটিখন বহুত দিন হ'ল চলোৱা নাই। মোৰ ভৰি ভঙাৰ পৰা স্কুটিখন সেনেকৈয়ে পৰি থাকিল। গতিকে ভৰিখন ভাল হ'লে ময়ে অনা নিয়া কৰিম, আৰু স্কুটিখনত আশীৰ্বাদ কৰিব সকলোৱে, যাতে মই গাড়ীখন সোনকালে চলাব পাৰোঁ। তেখেতেতো নোৱাৰেয়ে, মোকে দিছে তেখেতে চলাবলৈ। গতিকে গেটক লগি যাওঁ। মোৰ কলিজা তিনিটা আহিছেনে অহা নাই। পাপা আহিছেনে? পাপা গ'ল নেকি? মানুহজনী আধাৰ পৰাই থৈ গ'ল, তেখেতৰ অফিচ আছে। সৌজন মানুহ মই জুম কৰি দেখাইছোঁ। কি বেটাৰী দিছা নেকি? ব্যায়াম কৰিছা? আহি গ'ল আমাৰ কলিজা দুটা, আহি গ'ল। চকলেট খাইছি। গৰম লাগছে না? গৰম লাগিছে, আহা।